Hey guys, kamu sedang apa sih kamu? Hari এখন তুমিলৈ হ'লগৈ স্বাগতম। চ' গাইজ আমি এতিয়া ওলাইছোঁ ঘৰৰ পৰা, বাছত বহি আছোঁ। মানে আজি গৈ আছোঁ আমি গহপুৰ ৰাউণ্ড মুখ। তো এয়া আমাৰ ছাৰতে থিয় হৈ আছে, কাৰণ মহিলাসকলক বহিব দিছোঁ। চিটৰ অলপ নাটনি, তো তাৰ কাৰণে আমি এতিয়া থিয় হৈ আছোঁ। তো যিহেতু আমাৰ আজি TMPK শোণিতপুৰ জিলাৰ কমিটিৰ উদ্যোগত বাৰ্তা সমাৰোহ এখন মিটিং আছে। তো যিহেতু আমি এতিয়া গহপুৰ পাইছোঁহে, এই গহপুৰৰ অলপ দৃশ্য দেখাই আছোঁ। গাই চাওক, এই দমকলখন চাওক, এই পুখুৰীৰ মাজত, পানীৰ মাজত আছে। তো চাব পাৰিছে অলপ গহপুৰৰ পৰিস্থিতি কেনেকুৱা। তো গাই চাই থাকক ভিডিঅ' সকলোকে। মই দেখাব চেষ্টা কৰিম আপোনালোকক ভাল অলপ দৃশ্য। তো যদি ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব গাইজ, যিমান পাৰে লগতে শ্বেয়াৰ কৰি দিব। আমাৰ মিচিং ৰাইজে যদি চাই আছে, মিচিং কাবাঙে যদি আৰু ৰাইজে, তো নিশ্চয় ভিডিঅ' দিম শ্বেয়াৰ মটকা মিচিং কম এনাম। চ' গাইজ ফাইনেলি আমি পালোঁ এয়া গহপুৰ। তো ইয়াত নামি আছে আমাৰ মহিলা ৰাইজ। তো আমিও নামিলোঁ। তো তাকে অলপ শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ' কৰি আছোঁ। তো আমাৰ লগত গহপুৰীয়া ৰাইজ আছে। তো আমাক কৈ আছে ক'ৰ হৈ বুলি সুধিছে। তো আমিও ক'লোঁ জীয়াবৰ্লি তেজপুৰ বুলি ক'লোঁ। ভাল লাগিছে। তো গাইজ চাই থাকক ভিডিঅ'। চ' গাইজ যিহেতু টিকাফটাৰত যি গৰমত মানে ভিতৰলৈ সোমাবলৈ মন যোৱা নাই। তো আমি বহি আছোঁ এতিয়া গছৰ তলত অলপ ছাইডত। তো চাওক আমাৰ বোৱাৰী ৰাইজ, জীয়াবৰ্লি বোৱাৰী ৰাইজ আছোঁ আমি। টোটেল 70-জনমান আছোঁ আমি। তো এয়া আমি অলপ বাহিৰত বহি আছোঁ। তো এয়া আজিৰ পৰিৱেশ চাওক, কি ধুনীয়া পৰিৱেশ, ভাল লাগিছে গাইজ।
আজি আকৌ নিৰ্বাচন হ'ব গৈ আছে সেই স্বাৰ্থপূৰ্ণ বাস্তৱ অপূৰ্ণ দেখা নাই কিন্তু সেই বাস্তৱটো কিহৰ কাৰণে হ'ল সেই বাস্তৱটো আজি যদি মিচিং স্বাৰ্থৰ পৰিষদ এটা যদি বাস্তৱ হৈ আছে তাৰ অৱদান কাৰ তাৰ অৱদান টিএমপিকে এমএমকে মিমকে বাঙিলা নিজৰ যৌৱন দিয়া নিজৰ সকলো সৰ্বস্ব বাদ দি এই সংগ্ৰামত চামিল হোৱা যিসকল ব্যক্তি পৰমানন্দ চাইনিয়া ৰনোজ পেগু সুনীল পেগু এই সকল যিসকল চিনত দিব লাগিব আজি টিএমপিকে এমএমকে মিমকে ভগৱানৰ গৰিষ্ঠ ৰঞ্জনা পেগুসকলক চিনত দিব লাগিব প্ৰাণ দি আজি এই স্বাৰ্থকেন্দ্ৰ পৰিষদক বাস্তৱ কৰিছে ৰঙামা স্বাৰ্থকৰ প্ৰাণতাপ খালি সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত কাউন্সিল আমাক লাগিব কাপিলা মেমনো আজি আমাৰ জনসংখ্যা মিচিং স্বাৰ্থকেন্দ্ৰ পৰিষদ এলেকাৰ জনসংখ্যা 11.5 লাখ কাৰ্বি আংলং স্বাৰ্থকেন্দ্ৰ পৰিষদৰ জনসংখ্যা বহুকেই 11.5 লাখ কিন্তু কাৰ্বি আংলং স্বাৰ্থকেন্দ্ৰ পৰিষদে বছৰত পুঁজি পায় কেন্দ্ৰীয় চৰকাৰৰ পৰা পুঁজি পায় 700 চ' গাইজ ফাইনেলি আমি মিটিং মানে সভাৰ পৰা উভতি আহি তো যিহেতু বৰগাঙত এখন নিৰামিষ হোটেল আছে ৰাজবি হোটেল বুলি তো তাতে আমি সোমালোঁ তো চাওক গোটেই আমাৰ মানে মহিলাসকলে খাবলৈ বহি আছে তো যিহেতু তাত আমি মিটিঙৰ ইফালে কোনো খোৱা নহ'ল তো আমি উভতি আহি হোটেলত খাবলৈ বহিছোঁ তো গাই চাব পাৰিছে গোটেই মানে হোটেল ৰঙা ৰঙা হৈ গৈছে চাব পাৰিছে ইমান ধুনীয়া এটা পৰিৱেশ যেন দেখা একদম ধুনীয়া পৰিৱেশ এটা হৈ গৈছে তো সেইজনী আমাৰ ভণ্টি চাহ লাজতে মানে চেহেৰা দেখুৱাব বিচৰা নাই তো গাই চাওক গোটেই হোটেল মানে ৰঙা ৰঙা জেক ভাই খাব মজা নহয় তাতে ষ্টেণ্ডাৰ কে ইয়াৰ পিছত গাইজ চাওক সকলোৱে মানে গ্ৰুপ এটা ফটো উঠাই লৈছে ইমান কি ধুনীয়া চাহ গাইজ কমেণ্ট কৰিব গাইজ কেনেকুৱা লাগিছে